ৰেসপেক্টেড ট্ৰেইন আপোনালোকে এটা ইম্পৰ্টেণ্ট কথা চাব চাওক আপোনালোকে বহুতে হয়তো জানে বা বহুতে নাজানে পাৱাৰ অফ কম্পাউণ্ডিঙৰ বিষয়ে এলবাৰ্ট আইনষ্টাইনে কৈছিল যে পাৱাৰ অফ কম্পাউণ্ডিং এটা পৃথিৱীৰ 8 নম্বৰ আচৰিত বস্তু যিয়ে বুজি পাইছে তেওঁ গেইনাৰ হ'ব আৰু যিয়ে বুজি নাপায় তেওঁ পে কৰিব লাগিব তো আপোনালোকক মই জাষ্ট AI মাৰ্কেটিঙৰ যদিহে $100 ইউজ কৰিও মানুহ এজনে কম্পাউণ্ডিং কৰে তেওঁৰ এবছৰৰ ভিতৰত কিমান হ'ব পাৰে তাৰ আপোনালোকক জাষ্ট এটা মই ফৰ্ম দেখাইছোঁ তো কম্পাউণ্ডিং ইণ্টাৰেষ্ট কেলকুলেটাৰ অনলাইন মই মাৰিছোঁ জাষ্ট আপোনালোকৰ ইয়াত লাইভ শ্ব' হৈ আছে আপোনালোকে চাব তো সেকেন্ড অপশ্যনটোত আহিব আপোনালোকে বুজি পাব যে কম্পাউণ্ডিঙৰ পাৱাৰ কেনেকুৱা যদিহে আপোনালোকে ৰিইনভেষ্ট কৰি থাকে তো আপোনালোকে কিমান গেইনাৰ হ'ব পাৰে জাষ্ট মই আপোনালোকক সিম্পল এটা ইয়াত দেখাই দিছোঁ তো ইনিশিয়েল বেলেন্স জাষ্ট মই আপোনালোকক $100 উদাহৰণ দিছোঁ যদি বেছি হয়তো বহুত বেছি 35% পাৰ মান্থ হিসাব কৰিছোঁ 35% AI কাৰণেটো নৰ্মেল পাৰ্চেণ্টেজ 80% লৈকে গুচি যায় বাট মই 35% লৈছোঁ তো মই 2 ইয়াৰ্ছ লৈছোঁ 2 ইয়াৰ্ছ লৈছোঁ মই আপোনালোকক শ্ব' কৰাই দিম ইয়াত 2 ইয়াৰ্ছ লৈছোঁ তো মান্থলি চাব আপোনালোকক মই কেলকুলেটাৰত অন কৰি দেখাই দিছোঁ ইয়াত আপোনালোকে চাই ল'ব লোড হৈ আছে অকণমান তো চাওক যদিহে আপোনালোকে 2 ইয়াৰ সৰি ফৰ ডিষ্টাৰ্বিং 2 ইয়াৰ আপোনালোকে কম্পাউণ্ডিং কৰে তেতিয়াহ'লে আপোনালোকে ভাবক $1,34,000 আপোনালোকে গেছ কৰক কিমান হ'ব পাৰে অনলি $100 যদি আপোনালোকে 24 মান্থৰ কাৰণে কম্পাউণ্ডিং কৰে মই আপোনালোকক ইয়াৰ চাৰ্টখন দেখাই দিছোঁ তো ফাৰ্ষ্ট আপোনাৰ ফাৰ্ষ্ট মাহত 135 ইনভেষ্ট হ'ব সেকেন্ড মাহত 182 তেনেকুৱাকৈ গৈ এবছৰত আপোনাৰ হ'ব 3,664 আপোনালোকে ইণ্ডিয়ান কাৰেন্সি দিয়া কেলকুলেট কৰক 3,664 মই জাষ্ট 76 কে ধৰিছোঁ তো আপোনালোকে গেছ কৰক 2,78,500 এপ্ৰক্সিমেটলি তো ইমানখিনি এমাউণ্ট অনলি 8,000 পে' কৰি আপোনালোকে AIৰ পৰা পাব পাৰে যদিহে আপোনালোকে পাৱাৰ অফ কম্পাউণ্ডিং ইউজ কৰে বা কম্পাউণ্ডিং মেথড ইউজ কৰে যদি আপোনালোকে 24 মাহৰ কাৰণে 24 মান্থৰ কাৰণে কৰে তেতিয়াহ'লেতো আপোনালোকে যথেষ্ট গেইনাৰ হ'ব মই এতিয়া দেখাইলোঁ আপোনালোকক তো 24 মান্থৰ কাৰণেতো কৰিলেতো আপোনালোকে যথেষ্ট গেইনাৰ হ'ব আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ গুচি গ'ল লোডিং হোৱাৰ ফলত এইটো গুচি গ'ল বাৰু মান্থলি আহিছোঁ মই 2 ইয়াৰ্ছ লৈছোঁ ইয়াত আপোনালোকে কেলকুলেট কৰিছোঁ অকণমান লোড হৈ আছে টাইম লৈ আছে অকণমান লোডিঙত আপোনালোকে চাব তো চাওক আপোনালোকে 24 মান্থত সব 2 বছৰত 1,34,279 মই ইণ্ডিয়ান কাৰেন্সি দিয়াক দেখাই দিছোঁ 1,34,729 ইনটু 76 গেছ কৰক 1,23 lakhs দুটা বছৰত তো ভাবক এইটো কোনো আপোনালোকৰ ৰকেট সায়েন্স দেখুৱা নাই মই এইটো কমপ্লিটলি সাইন্টিফিক ক্যালকুলেশন এইটো মই উলিয়াই দিয়া নাই কমপ্লিটলি আপোনাৰ ক্যালকুলেটাৰে উলিয়াই দিছে তো আপোনালোকে গেছ কৰক তো ইয়াত কিমান এটা গ্ৰেট ফিউচাৰ আছে যদিহে আপোনালোকে নৰ্মেলি এজ এ ইনভেষ্টৰ হিচাপে আহে অনলি 8,000 বা $100 লৈ এজ এ ইনভেষ্টৰ হিচাপে আহে তেতিয়া আপোনালোকে ইয়াত কিমান গেইনাৰ হ'ব পাৰে আৰু যদিহে আপোনালোকে টিমটো বিল্ড আপ কৰে দেনটো ইয়াৰ ইনকাম বহুত বেছি হাই অন্য এটা ভিডিঅ'ত মই আপোনালোকক তাৰ বিষয়ে শৰ্ট ভিডিঅ' এটা বনাম জাষ্ট আপোনালোকক আজি পাৱাৰ অফ কম্পাউণ্ডিং ভিডিঅ'টো দিলোঁ পাৱাৰ কম্পাউণ্ডিঙৰ যিটো পাৱাৰ সেইটো জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ ধন্যবাদ